এটি সুন্দৰ ৰাতিপুৱাৰ সৈতে আপোনালোকৰ মাজলৈ মোৰ ব্লগটো আনিব বিচাৰিছোঁ আৰু আজি ব্লগটো ভগৱানৰ নামত দিয়া ধূপডালৰ সৈতে মোৰ ব্লগটো আৰম্ভ কৰিছোঁ আৰু আজি এটি বিশেষ দেওবাৰ আগলৈ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ তেতিয়া বুজি পাব বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আপোনালোকে দেখা পাইছে নিশ্চয় কাপোৰৰ দম আৰু কিবাকিবি বহুত কিবাকিবি এয়া আচলতে প্ৰস্তুতি কৰি থৈ দিয়া হৈছে কালি শোৱাৰ পাছত ধুনীয়াকৈ কাপোৰ কানিখিনি এনেকৈ জাপি থৈ দিছোঁ কাৰণ আজি ৰাতিপুৱাই ধুনীয়াকৈ যাত্ৰা কৰিম এফালে আৰু সেইবাবে কৈছোঁ আপোনালোকে মোৰ ভিডিঅ'টো কণ্টিনিউ চাওক তেতিয়া গম পাব কোন ক'লৈ গৈছোঁ আমি কেনেকৈ কি মানে উপভোগ কৰিলোঁ এয়া আমি আহি পাই গ'লোহি পোষ্টাৰখন দেখি চাগে আপোনালোকে গম পাইছেই হয় ইয়াক বহাগী বিদায় আদৰণি আমি অনুষ্ঠানটো পাতিছোঁ আমি সকলো অসমীয়াসকলে মিলি বহিৰাজ্যত থকা আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ আজি ফুল্লি আমি ফূৰ্তি হাঁহি আনন্দ লগতে নাচি বাগি সকলোৱে ফূৰ্তিৰে এসাঁজ খোৱাৰো ব্যৱস্থা হৈছে আৰু আপোনালোকক গোটেই সম্পূৰ্ণ ভিডিঅ'টো দেখাম গতিকে আমি বহাগী বিদায় অনুষ্ঠানটো কেনেকৈ পাতিছোঁ আপোনালোকক দেখাম আৰু আপোনালোকে চাই যাব আৰু আহি পাই ঠাইখিনি এনেকুৱা মনোমোহা লাগিলে আৰু ভিডিঅ' নকৰাকৈ নোৱাৰিলোঁ বেটিকে লৈ এনেকৈ অকণমান ঘূৰিলোঁ হাৱা পাবলৈ যিহেতু ইয়াত গৰম হৈ আছে আৰু ভিডিঅ' কৰি ঠাইখিনি ৰাখি থ'লোঁ কিমান ধুনীয়া মনোমোহা এটা চাফা জেগা চাওকচোন এই জেগাখিনি আছে চিলভাছৰ মেইন ৰোডৰ কাষতেই নতুনকৈ স্থাপিত হোৱা এটা কলাকেন্দ্ৰ আৰু এই কলাকেন্দ্ৰটোতে আমি বহাগী বিদায় অনুষ্ঠানটো পতাৰ সিদ্ধান্ত হ'ল আৰু গতিকে এই জেগাখিনি আপোনালোকক দেখাই দিছোঁ এয়া আমাৰ গেষ্ট আহি ধুনীয়াকৈ গাড়ী ঘোঁৰাবোৰ ৰখাই ইয়াতে ভিতৰতে আছে আৰু এই জেগাখিনি প্ৰায় নিজান হৈ আৰু মানুহৰ ভিৰ সমাগমটো ইমান বেছি হোৱা নাই বাবে মই ধুনীয়াকৈ ভিডিঅ' কৰিবলৈ সুবিধাটো পালোঁ আৰু আপোনালোককো দেখালোঁ ঠাইখিনি কিমান ধুনীয়া লাগিছে নহয়নে আৰু গতিকে মই ধুনীয়াকৈ ৰাখি থ'লোঁ আপোনালোকক মই ভিডিঅ'ত দেখাবলৈ পাছত যিহেতু বহুতখিনি মানুহৰ সমাগম ঘটিব সুবিধাটো নাপাবও পাৰোঁ গতিকে মই ধুনীয়াকৈ ৰাখি থ'লোঁ আৰু বহাগী বিদায় অনুষ্ঠানটো পতাৰ আমাৰ ভিতৰৰ যিখিনি ষ্টেজ পতা হৈছে ষ্টেজ তৈয়াৰ কৰা হৈছে সেই জেগাখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়া মানুহ যিহেতু কমি আছে গতিকে ধুনীয়াকৈ সকলোৱে ভিডিঅ' কৰাতহে লাগিছে আৰু মানুহ কমোতেনে ভিডিঅ' কৰা সুবিধা পাইছে আৰু আমাৰ ছোৱালীক চাওকচোন ইফালৰ পৰা সিফালে একদম ঘূৰি ফুৰিছে তাই একদম বহুত মুকলি পাইছে ভাল পাইছে আৰু ইয়াত গৰম পোৱা নাই AC হয় বহুত একদম ভাল লাগিছে জেগাটো আৰু মানুহৰ সমাগম নোহোৱাৰ আগতেই তাইক এৰি দিছোঁ ধুনীয়াকৈ আৰু এনেকৈ তাই মুকলি মনে খেলিছে আৰু মই ৰাখিও থৈছোঁ ভিডিঅ' কৰি আৰু চাওকচোন কিমান ধুনীয়া এটা মনোমোহা এটা চিনেমা হল হয় বহুত ডাঙৰ হয় আৰু গতিকে আমাৰ ইয়াতে ষ্টেজ প্ৰগ্ৰেমটো হৈছে আপোনালোকক দেখাইছোঁ আৰু আমাৰ ছোৱালীক দেখিছে নাই কিমান ধুনীয়াকৈ ঘূৰি ফুৰিছে আৰু আমাৰ অনুষ্ঠানটো আৰম্ভ নোহোৱাৰ আগতেই আমাৰ কুঁহিক লৈ অকণমান ঘূৰিলোঁ আৰু ইয়াতে দেখিলোঁ ধুনীয়াকৈ ফুল বনাই আছে কপৌ ফুলৰ নিচিনাকৈ আৰু আমিনো কপৌ ফুল ক'ত পাম তাৰে এডাল কিনি এনেকৈ খোপাত লগাই দিলোঁ কেনেকুৱা লাগিছে জনাবচোন দেই কপৌ ফুলৰ নিচিনা লাগিছে নহয়নে আৰু আমি এনেকৈ ফটো মৰাত সকলোৱে ফটো মৰাতে ব্যস্ত হৈ ৰ'ল আৰু আমিও এনেকৈ ফটো মাৰিলোঁ আমাৰ কুঁহি পজ কেনেকুৱা ধৰণৰ পজ দিছে পোষ্টাৰখন ধৰি লৈছে আকৌ এয়া মানুহ নহা আগতে মই তাইক ধুনীয়াকৈ ফটো মাৰি লৈছোঁ আৰু এয়া আমি চিট এনেকৈ চিটৰ ব্যৱস্থা কৰা হৈছে আমি ধুনীয়াকৈ আমি বহিছোঁ এয়া আমাক কেনেকুৱা লাগিছে জনাব দেই কিন্তু ছোৱালীয়ে তললৈ মুখ কৰি থাকিলে আৰু এয়া আমি ইতিমধ্যে দুইজনে ফটো তুলি ল'লোঁ আৰু আমাৰ অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰাৰ পাছতেই যিসকল আমাৰ আলহী অতিথিক নিমন্ত্ৰণ কৰা হৈছিল সেইসকলক প্ৰথমতে আমাৰ বিহুৰ কমিটিৰ সদস্যসকলে সম্ভাষণ কৰিছোঁ আৰু তেখেতসকলক এষাৰ দুষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ আৰু আপোনালোকক মই দেখাই গৈছোঁ সম্পূৰ্ণ ভিডিঅ' আৰু আপোনালোকে চাই থাকিব আচলতে বহুতেই ভাল লাগিছে আমাৰ অসমত যেনেকৈ পতা হয় বিহুৰ ফাংচনবিলাক বা বিহুৰ বহাগী মেলা অনুষ্ঠান
বহাগী বিদায় অনুষ্ঠান ঠিক তেনেদৰে একেদৰেই পাতিছোঁ আমি সকলোৱে মিলি চেষ্টা কৰিছোঁ আমাৰ অসমৰ যিহেতু পৰম্পৰাটো বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু এইজন এই অঞ্চলৰে বিধায়ক হয় আৰু তেখেতক এনেকৈ সম্ভাষণ জনোৱা হৈছে আৰু তেখেতৰ বক্তব্যৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ আৰু আপোনালোকক দেখাই গৈছোঁ এয়া আমাৰ অসমৰ গামোচাৰে তেখেতক সম্ভাষণ জনোৱা হৈছে আৰু শ্ৰদ্ধাৰ বিধায়ক লালুভাই পেটেলক দুষাৰ জনাই আমাৰ অনুষ্ঠানটো আৰম্ভণি কৰিবলৈ অনুৰোধ জনোৱা হৈছে গতিকে লালুভাই পেটেলৰ আপোনালোকে মানে যি দুষাৰ ক'বলগীয়া বক্তব্য আপোনালোকেও শুনক আৰু ময়ো শুনো इस्लाम को महीने ऐसे में मिलेंगे तब हमारा हर महीने दिवाली और हर महीने नया साल आएगा অনুষ্ঠানভাগ আৰম্ভ কৰে কিন্তু আমাৰ কুঁহি কোচত নাথাকে তাইক চকীটো বহি নাথাকে আৰু গতিকে তাইক এৰি দিব লাগে এয়া এৰি দিছোঁ তাই পূৰা ঘূৰি ফুৰিছে আৰু ইফালে সিফালে পূৰা ঘূৰি ফুৰিছে আৰু আমি ভাষণ শুনি ধুনীয়াকৈ ভিডিঅ' কৰিছে ভাষণ শুনিছোঁ সকলোৱে এনেকৈ মানে যথেষ্ট ব্যস্ত হৈ পৰিছোঁ গোটেইখিনি আৰু আমাৰ কুঁহিয়ে চাওকচোন সেই ব্যস্ততা মানে মাজতো তাই পূৰা ইফালৰ পৰা ইফালে ঘূৰি ফুৰিছে আৰু মানুহখিনিৰ লগত তাই নিজেই পৰিচয় হৈছে